নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আধাৰ কাৰ্ডৰ লগত লিংক থকা এটি ভিডিঅ' আগবঢ়াইছোঁ আৰু এইখিনি কাম যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনালোকৰ আধাৰ কাৰ্ডখন যে আছে এইখন বিকল হৈ পৰিব। ঠিক আছে, আপোনালোকে কি কৰিব লাগিব, আধাৰ কাৰ্ডত আপোনালোকে ডকুমেণ্ট আপডেট দিব লাগিব। ডকুমেণ্ট আপডেট মানে হ'ল আপোনালোকে আধাৰ কাৰ্ডখন বনাওঁতে যিবিলাক যেনেকুৱা ধৰণৰ ছাপৰ্টিং ডকুমেণ্টছ হওক বা ID প্ৰুফ হওক দিছিলে, এড্ৰেছ প্ৰুফ আৰু ID প্ৰুফ এতিয়া আপোনালোকে অনলাইন কৰি দিব লাগিব 14 মাৰ্চৰ আগত। যদি 14 মাৰ্চৰ আগত আপোনালোকে এই ডকুমেণ্টছখিনি অনলাইনৰ যোগেদি ভেৰিফাই কৰে তেতিয়াহ'লে আপোনালোকে এটকাও দিব নালাগে, আপোনালোকে নিজৰ ঘৰত বহিয়ে আপোনালোকে কৰিব পাৰিব। কিন্তু যদি আপুনি 14 মাৰ্চৰ পিছত এইখিনি কাম কৰিব খোজে তেতিয়াহ'লে তাতে এটা এমাউণ্ট থাকিব, সেই এমাউণ্টটো বৰ্তমান 0 হৈ আছে আৰু 14 মাৰ্চৰ পিছত চাগে সেই এমাউণ্টটো দি দিব কিবা এটা, তেতিয়া আপোনালোকে এমাউণ্ট এটা পেইড কৰিহে আপোনালোকে সেই ডকুমেণ্টখিনি আপডেট দিব লাগিব। গতিকে চাওঁ আহক আপোনালোকে কেনেকৈনো এই ডকুমেণ্টখিনি আপডেট কৰিব। প্ৰথমতে আপোনালোকে সাৰ্চ লাইনত মাই আধাৰ বুলি সাৰ্চ কৰিব। তাৰপিছত মাই আধাৰ যিটো লিংক আছে এই লিংকটোত আপোনালোকে ক্লিক কৰিব। মাই আধাৰ লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব। আপোনালোকে এই যে মাই আধাৰ বুলি য'ত লিখা আছে এইটো, এই মাই আধাৰত ক্লিক কৰি ইয়াত চাওক ডকুমেণ্ট আপডেট, এই ডকুমেণ্ট আপডেটত আপোনালোকে ক্লিক কৰিব। তাৰপিছত নতুন এটা টেপত ধুনীয়াকৈ আপোনালোকৰ মাই আধাৰ লগইন পেজটো খোলা যাব। খোলা যোৱাৰ পিছত ইয়াত চাওক লগইন উইথ আধাৰ এণ্ড OTP ইয়াত লিখা আছে, ইয়াত আপোনালোকে লগইনত ক্লিক কৰিব। এইটো লগইন, তাত ক্লিক কৰাৰ পিছত চাওক এতিয়া ইয়াত আপোনালোকে আধাৰ নম্বৰটো বহাব লাগিব। আপোনালোকৰ নিজৰ আধাৰ নম্বৰটো ইয়াত বহাই দিব। মই এটা আধাৰ নম্বৰ বহাই আছোঁ, মই লগইন কৰি লওঁ প্ৰথমতে। আপোনালোকে ইয়াত এণ্টাৰ দ্য আধাৰ নম্বৰ য'ত লিখা আছে ইয়াত আধাৰ নম্বৰ লিখিব, ইয়াত কেপচাটো এইটো যিটো আছে এইটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব। প্ৰথমতে মই আধাৰ নম্বৰটো টাইপ কৰি লৈছোঁ। চাওক লগইন টু OTP ক্লিক কৰাৰ পিছত ইয়াত এতিয়া মোৰ এটা OTP আহিব, মোৰ মোবাইলত OTP এটা আহিছে, সেই OTPটো ইয়াত বহাই দিব লাগিব। OTPটো ইয়াত বহাই দিয়াৰ পিছত লগইন অপশ্যন যে আছে লগইনত ক্লিক কৰিব। চাওক লগইন হোৱাৰ পিছত ইয়াত চাওক ৰাইট চাইডে ওপৰৰ কোণাত এতিয়া ইয়াত আপোনাৰ আধাৰ কাৰ্ডখন খোলা গৈছে, দেখিছেনে? এইখন হ'ল আধাৰ কাৰ্ড আপোনাৰ। ইয়াত চাব এইবিলাক গোটেইবিলাক ছাৰ্ভিচ আছে, আধাৰ কাৰ্ডৰ ছাৰ্ভিচ। এই ছাৰ্ভিচবিলাকৰ বিষয়ে মই আপোনালোকক পিছৰ ভিডিঅ'ত এটা এটাকৈ আগবঢ়াম। আপোনালোকে মোৰ চেনেলটোত যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে গম পাই যাব যে কোনটো অপশ্যনত কি কৰিব লাগে। আজি আপোনালোকে চাওক ইয়াত চাওক ডকুমেণ্ট আপডেট, দেখিছেনে? দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/3/2024। এইটো আপোনালোকৰ 14/3/2024 তাৰিখলৈকে আপোনালোকৰ ফ্ৰী অফ কষ্ট, অৰ্থাৎ আপোনালোকে ইয়াত পইচা দিব নালাগে। কিন্তু 14 তাৰিখৰ পিছত আপোনালোকে যদি এই ডকুমেণ্ট আপডেট কৰিব খোজে তাৰ বাবে এটা এমাউণ্ট আপোনালোকে খৰচ কৰিব লাগিব। ঠিক আছে, গতিকে আমি এই অপশ্যনটোত ক্লিক কৰোঁ। চাওক ইয়াত কি আহিছে, ডকুমেণ্ট আপডেট ছাৰ্ভিচ আহিছে, গোটেইখিনি আহিছে। আৰু ইয়াত চাওক ৰঙা আখৰেদি লিখি দিছে এইটো ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট। ঠিক আছে, তাৰপিছত আপোনালোকে এইখিনি খোলা যোৱাৰ পিছত ইয়াত যে নেক্সট অপশ্যনটো আছে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব। চাওক ইয়াত লিখা আছে ষ্টেপ 1ত আপোনালোকে POI দিব লাগিব, অৰ্থাৎ প্ৰুফ অফ আইডেণ্টিটি। তাৰপিছত নেক্সট ষ্টেপত আপোনালোকে দিব লাগিব প্ৰুফ অফ এড্ৰেছ, POA। ঠিক আছে, গতিকে আমি এই যে নেক্সট ষ্টেপ আছে নেক্সট ষ্টেপত আমি ক্লিক কৰিলোঁ। আপোনাৰ আধাৰ কাৰ্ডখনত যেনেকৈ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, এড্ৰেছ আছে গোটেইখিনি ইয়াত খোলা গৈছে। ঠিক আছে, এই গোটেইখিনি পঢ়ি চাব আপোনালোকে। তাৰপিছত চাওক ইয়াত আছে আই ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত আপুনি ক্লিক কৰি দিব। চাওক ৰাইট চিন আহি গৈছে। আপোনালোকে এতিয়া এই যে নেক্সট অপশ্যনটো আছে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত চাওক এতিয়া আপোনালোকৰ আহিছে নেক্সট ষ্টেপ আপলোডেড। আপোনালোকে এতিয়া প্ৰুফ অফ আইডেণ্টিটি আপলোড কৰিব লাগিব। ইয়াত যে চিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্টছ টাইপ বুলি লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত চাওক এইবিলাক ডকুমেণ্টছ,
এইবিলাক ডকুমেণ্টছ দিয়া আছে ইয়াৰে যিকোনো এখন ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগে আৰু অতি সহজ ডকুমেণ্টটোৱে হ'ল পান কাৰ্ড যিটো আপোনালোকৰ লগত থাকে সেই পান কাৰ্ডখন মই আপলোড দিম এতিয়া আৰু আপোনালোকে পান কাৰ্ডখনেই সিলেক্ট কৰিব পাৰে বা যদি বেলেগ ডকুমেণ্টছ আছে এইবিলাকো আপোনালোকে সিলেক্ট কৰিব পাৰিব মই পান কাৰ্ড সিলেক্ট কৰিলোঁ ইয়াত ওকে কৰি দিলোঁ চাওক হৈ গ'ল পান কাৰ্ড তাৰপিছত তাৰে তলতে লিখা আছে চাওক ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্ট ইয়াত আপোনালোকে ক্লিক কৰিব ডকুমেণ্টটো আপলোড কৰিবলৈ হ'লে ইয়াত ক্লিক কৰিব লাগিব তাৰপিছত আপোনালোকে এই কণ্টিনিউ টু আপলোড ইয়াত আপোনালোকে ক্লিক কৰিব চাওক খোলা গৈছে এতিয়া আপোনালোকে ডকুমেণ্টটো ক'ত থৈ দিছে তাৰ পৰা আপোনালোকে সিলেক্ট কৰি লৈ ল'ব ডকুমেণ্টটো মোৰ পান কাৰ্ডখন আপলোড হৈ গ'ল দেখিছেনে পান কাৰ্ডখন পিডিএফত জেপিজিত বা পিএনজিত এই তিনিটা টাইপত আপোনালোকে ডকুমেণ্টছখিনি সেভ কৰি ল'ব পাৰে তাৰপিছত আপোনালোকে ইয়াত আপলোড দিব আপলোড দিয়াৰ পিছত এইটো যে দেখিছে ইয়াত আপোনালোকৰ পান কাৰ্ডখন অলপমান সৰুকৈ শ্ব' কৰিব ঠিক আছে তাৰপিছত নেক্সট ষ্টেপটো হ'ল আপোনালোকৰ প্ৰুফ অফ এড্ৰেছ প্ৰুফ এখন দিব লাগিব মই ইয়াত এড্ৰেছ প্ৰুফ হিচাপে মই দিম মোৰ ভোটাৰ আইডিখন আপোনালোকেও দিব পাৰে ভোটাৰ আইডি নতুবা ইয়াত যিমানখিনি ডকুমেণ্টছ আছে এই ডকুমেণ্টছখিনিৰ ভিতৰত যিকোনো এখন আপোনালোকে দিব পাৰে মই এতিয়া এড্ৰেছ প্ৰুফৰ হিচাপে মই ভোটাৰ আইডিখন দি দিছোঁ অ'কে কৰিব তাৰপিছত চাওক ইয়াত এই ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্ট আছে ইয়াত ক্লিক কৰিব কণ্টিনিউ টু আপলোডত ক্লিক কৰিব চাওক মোৰ ভোটাৰ আইডিখনো আপলোড হৈ গ'ল ঠিক আছে এইখিনি আপলোড হোৱাৰ পিছত ইয়াত এটা ডিক্লাৰেশ্যন আছে এইটোত আপোনালোকে ক্লিক কৰিব লাগিব এইটো ডিক্লাৰেশ্যন ঠিক আছে ডিক্লাৰেশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট যে আছে নেক্সটত আপোনালোকে ক্লিক কৰিব তাৰপিছত অ'কে কৰিব চাওক আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড হৈ গ'ল ইয়াত আহিছে চাওক এইটো হ'ল পে'মেণ্ট ষ্টেপটোত চাওক ইয়াত কি আহিছে দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/3/2024 অৰ্থাৎ 14 তাৰিখলৈকে যিহেতুকে ফ্ৰী আছে গতিকে ইয়াত পে'মেণ্ট অপশ্যনটো অহা নাই যদি 14 তাৰিখৰ পিছত আপোনালোকে কৰিব খোজে তেতিয়াহ'লে ইয়াতে পে'মেণ্ট অপশ্যনটো আহিব কেনেকৈ পে'মেণ্ট কৰিব লাগে সেইখিনি আহিব গতিকে ইয়াত আমাৰ ফ্ৰী হ'ব গতিকে ইয়াত ছাবমিট কৰি দিব এইটো ছাবমিট অপশ্যন চাওক এষ্টিমেট টাইম আহিছে হৈ গ'ল আমাৰ গোটেইখন ডকুমেণ্ট আপলোড কৰা হৈ গ'ল ঠিক আছে ইয়াত এমাউণ্ট চাওক এমাউণ্ট 0 আহিছে ঠিক আছে ট্ৰেনজেকশ্যন ষ্টেটাছ ছাকচেছ অৰ্থাৎ ট্ৰেনজেকশ্যন যদি আপোনালোকে কৰে 14 তাৰিখৰ পিছত যদি কৰে ইয়াতো ছাকচেছ বুলি আহিব যদিহে পে'মেণ্টটো হয় এতিয়া মোৰ ইয়াত পে'মেণ্ট নকৰাকৈ ছাকচেছ বুলি আহিছে আৰু পে'মেণ্ট কৰাৰ পিছত কেনেকৈ ছাকচেছ হয় পে'মেণ্ট কেনেকৈ কৰে সেইটোৰ বিষয়ে মই 14 তাৰিখৰ পিছত আপোনালোকক এটা ভিডিঅ' আগবঢ়াম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে পে'মেণ্ট কেনেকৈ কৰে সেইটো গম পাব তাৰপিছত ইয়াত চাওক ডাউনলোড একনলেজমেণ্ট অৰ্থাৎ আপোনালোকে যে ডকুমেণ্টৰ কামখিনি কৰিলে তাৰ বিষয়ে এখন একনলেজমেণ্ট দিছে সেই একনলেজমেণ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লৈ সেইখন ৰাখিব লগত চাওক একনলেজমেণ্ট স্লিপখন এনেকুৱা হয় আপোনাৰ আধাৰ নম্বৰ থাকিব SRN ছাৰ্ভিচ ৰিকুৱেষ্ট নাম্বাৰ অৰ্থাৎ আমি যে ছাৰ্ভিচটো ল'লোঁ সেই ৰিকুৱেষ্ট নাম্বাৰটো থাকিব তাৰপিছত ইনভেইচ নাম্বাৰটো থাকিব এমাউণ্ট পেইড চাওক ইয়াত ইনাৰ 0 দেখাইছে INR অৰ্থাৎ ইণ্ডিয়ান ৰুপিজটোৰ আমাৰ 0 দেখাইছে কাৰণ মোৰ পেইড নাই পেইড হোৱাৰ পিছত ইয়াত পেইডটো দেখাব তাৰপিছত ডেট অফ পে'মেণ্ট আজি ডেটটোৱে থাকিব তাৰপিছত ৰিকুৱেষ্ট টাইপ আছে ডকুমেণ্ট আপডেট মই ডকুমেণ্ট আপডেট কৰিলোঁ ঠিক আছে এতিয়া এইখিনি হ'ল মোৰ এইটো নামটো আহিছে তাৰপিছত ৰিকুৱেষ্ট নাম্বাৰটো আহিছে মোৰ কামখিনি হৈ গ'ল আপোনালোকেও এনেকৈ ফ্ৰী অফ কষ্ট পইচা নিদিয়াকৈ আপোনালোকে নিজে ঘৰত বহি ডকুমেণ্টছখিনি আপডেট দিব পাৰিব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব ধন্যবাদ